আসসালামু আলাইকুম নমস্কাৰ সমাজৰ কথা ফেসবুক পেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এক আজব ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিছোঁ। বিভিন্ন সময়ত সমাজৰ কথা ফেসবুক পেজত বিভিন্ন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহোঁ। আজি কিন্তু এটা ব্যতিক্ৰমী ভিডিঅ' আপোনালোকক দেখুৱাম। ইয়া চাইছে আপোনালোকক মই দেখুৱাইছোঁ। ইয়া কি আছে, ইয়া ব্ৰইলাৰ চিকেন মানে লেগ পিচ আছে আৰু ইয়াতে মৰিচ গুড়ি আৰু মিট মছলা হালধি গুড়ি আৰু কেঁচা মৰিচ আছে আৰু লগতে আছে আমাৰ মাইনুল ছাৰ, হিফজুৰ বাই, খলিল বাই আৰু ইবাদুল বাই আৰু আমাৰ ডিজিটেল গুলজাৰ বাই আৰু পিছফালে খলিল বাই আছে। আপোনালোকে নিশ্চয় ভিডিঅ'তে দেখা পাইছে, তেওঁ মুৰ্গী খায়, এই মুৰ্গী খাই দিয়ে। আৰু তোমাৰ নামটো কি আছিলে? আবু হানিফা। আৰু এওঁ আজি লেগ পিচ খাব। এই ল'ৰাজন আবু হানিফা, মইৰাবাৰী পাতিকিবৰী ঘৰ। এই ল'ৰাজনক আপোনালোকে ভিডিঅ' চাই যে এওঁ কেঁচু খাই দিয়ে, শামুক খাই দিয়ে, জলকীয়া, কেঁচা জলকীয়া খাই দিয়ে, গোটেই মাটি খাই দিয়ে, ছাগলে কেনেকৈ মাতে, কাউৰীয়ে কেনেকৈ মাতে, সেইবিলাক আপোনালোকে চাই থাকিব। লাইনত থাকক, আপোনালোকে থাকক, এইবিলাক চাব আপোনালোকে। ষ্টাৰ্ট কৰক। তুমি কেতিয়াৰ পৰা খোৱা এইটো? এইটো 2 মাস হৈ গ'ল। 2 মাহ ধৰি খাই আছা? কিবা প্ৰব্লেম নহয়? প্ৰব্লেম নহয় নেকি? প্ৰব্লেম হোৱা নাই? তুমি ভিডিঅ' এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰা? আপলোড কৰিছো, কণ্টিনিউ কৰি থাকা। ঠিক আছে, আপোনালোকে চাই থাকক। এয়া লাইভ আপোনালোকে খোৱাৰ ভিডিঅ' প্ৰায় দেখা পায়। আজি এক বেলেগ কেঁচা, এইটো সিজা নহয়। আপোনালোকে ভালকে চাওক, কেমেৰা ভালকে দেখুৱাওক। এইটো কেঁচা, কিন্তু কোনো ধৰণৰ সিজা নহয়, কোনো হেৰি নহয়, কিবা মছলা টছলা একো দিয়া নাই। অনলি জলকীয়া গুড়ি দিছে আৰু কেঁচা জলকীয়া। চাই লওক। ষ্টাৰ্ট। কেনেকৈ খাই আছে? ৱাও ৱাও ৱাও। চাই থাকক, আপোনালোকে চাওক। আমি সিজোৱা মাংস এনেকে খাব কেঁচা নোৱাৰো। জলকীয়া খাইছে, মৰিচ গুড়ি খাইছে। কেনেকুৱা লাগিছে? চাওক, লাইফত বহুত কেমেৰা কাটা নাই, একদম অল হেৰিত আছে, লাইফত আছে। লাইভত আছে। খাই আছে, চাওক। খোৱা বেছিকে খোৱা। টানি আছে, দাঁতেৰে টানি একদম শেষ কৰি দিয়া। আজি MF কমেডি ষ্টুডিঅ'লৈ আহিছে, কৈছে তেওঁ ইউটিউব ফেচবুকত কাম কৰে। তো ছাৰ, মোক আপোনাৰ লগত এটা ভিডিঅ' বনাম। মই কেঁচা মাংস খাওঁ, উপজাচি মাটি আহিছে, খাওঁ। আমাৰ ষ্টুডিঅ'ত আহিছে। ৱেলকাম জনাইছোঁ এখেতক। এওঁ কৈছে বোলে আমাক এটা কেঁচা মুৰ্গী আনি দিয়ক। আমি মুৰ্গী দিয়া নাই, জাষ্ট এটা লেগ পিচ দিছোঁ। মোৰ লগত টক্কৰ দিছে, খাই আছে। মোৰ লগত টক্কৰ দিছে। এদিন হ'ব, এদিন আপোনাকো মোৰ তেনেকৈ লগত হেৰি কৰিম। নোৱাৰে। মই কেঁচা একেটা মুৰ্গী একে পাকতে খাই দিম। সেইটো আমি জানো। ইমান সময় মোৰ নালাগে নহয়। লাইভত বহুত কিবা কমেণ্ট কৰি কওক। কমেণ্ট কৰক, জনাওক। হা, খাব পাৰে। ৱাহ, মানুহ আহি আছে বহুত। দেখিছোঁ মই। বাহ, খাওক। হাৰ্দি গুটি খাই দিয়া, হাৰ্দি। একদম ফিনিছ কৰি দিব। বাহ, টানি দিলে। আপুনিও খাব নেকি? না, মই খালে খাই দিয়া। দিন ইমান সময়ত খাই দিয়ক। নাই, একো নক'ব। একে চেনিয়ৰ মানুহ খাব পাৰে। ৱাহ, মাংসটো খাই আছে, হাৰ্দিলৈকে খাই দিয়ে। হাৰ্দি চুমচুমাই খাই আছে, বুজিছে নে? টেষ্ট কেনেকুৱা? টেষ্ট কেনেকুৱা? টেষ্ট কেনেকুৱা লাগিছে? বহুত মস্তি লাগে, সেই মজা লাগে। খাই থাকা। আৰু আনি দিম নেকি দুটামান? আনি দিয়ক। গোটেইখিনি খাই দিয়া। বাহ। অসুবিধা নহয় নেকি কেঁচা মাংস খালে? তোমাৰ অসুবিধা নহয়? অসুবিধা হোৱা নাই, একো অসুবিধা হোৱা নাই। মজা লাগি আছে। বেলেগক খাব নিদিয়ে আৰু? নাই। আচলতে দেখিলোঁ, আমাকো মন গৈছিলে তোমাক যি মানে টেষ্ট, যি খোৱাৰ যি টেষ্ট,
সেই টেষ্টটো মানে আমাতকো মন গৈছে খাবলৈ আপোনাৰ মন গৈছে যিয়ে নহওক নেক্সটবাৰ আমি খাম আপোনালোকে চাব আৰু এও খলিল ভাই এওঁতো গোটেই মুৰ্গীটো খাই দিয়ে আপুনি খাই আছে কেনেকুৱা জন বাজি দিছে নেকি বাহ 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 ঠিক আছে তোমাৰ তোমাৰ নামটো কৈ দিয়া চেনেলৰ নামটো কৈ দিয়া এই ছাৰৰ ওচৰত আহি কৈছা যে তুমি এটা ভিডিঅ' বনাব লাগে ছাৰৰ লগত কেনেকুৱা লাগিছে ছাৰেতো প্ৰথমে ভয় খাইছে ছাৰে কৈছে ভিডিঅ' বনাব নালাগে এনেকুৱা খালে কিবা অসুবিধা হ'ব পাৰে হয়তো সেইটো খাই দিয়া চব্জিটা বনাই আছো মই চবকেইটা খাই আছো খাই আছা না মোক ৰিকুৱেষ্ট কৰিছে মানে নাই ছাৰ এটা মুৰ্গী আনি দিয়ক মই গোটেই মুৰ্গীটোৱে মই কেঁচা কেঁচা খাই দিম সঁচাকৈ মই এটা লেগ পিচ আনি দিছোঁ মাত্ৰ এও চাওক আপোনালোকৰ আগত কেনেকৈ খাই আছে ডেঞ্জাৰ লাগিছে দেই টানি দে ফালি বাপ বাপ এইটো কি কুকুৰ আচ্ছা আৰু কিবা কুকুৰ ধৰণৰ নেকি? মেকুৰী মেকুৰী বিলাই রাগ করে দেটা এটা মেকুৰী মাত কৰে